নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো কুশলে আছে। মই আজি আপোনালোকৰ কাৰণে আকৌ কেইটামান হাতৰ অৰ্থাৎ কুট প্ৰশ্ন লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে উত্তৰ দি ভাল পাব, গতিকে আপোনাৰ উত্তৰটো দিবলৈ চেষ্টা কৰিব। বন্ধুসকল, প্ৰথম প্ৰশ্ন আপোনালোকৰ আগত। প্ৰশ্নটো অলপ টান যেন লাগিব পাৰে, কিন্তু একেবাৰে সহজ হয়। আপোনালোকে উলিয়াবলৈ চেষ্টা কৰিব। প্ৰশ্নটো হৈছে, ৰাহুলে কিৰণৰ ফালে চাই ক'লে, ইয়াৰ ভনীয়েকৰ বাপেক মোৰ পত্নীৰ মাকৰ গিৰিয়েক হয়। তেতিয়াহ'লে ৰাহুল আৰু কিৰণৰ সম্পৰ্ক কি হ'ব? আপোনালোকে এইটো উলিয়াব লাগে। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। যদি আপোনাক অধিক সময়ৰ প্ৰয়োজন হয় তেন্তে আপুনি ভিডিঅ'টো পজ কৰি ল'বও পাৰিব। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে ৰাহুল আৰু কিৰণৰ সম্পৰ্কটো হ'ব ভিনিখুলালিৰ সম্পৰ্ক। যদি আপোনালোকে বুজি পোৱা নাই কেনেকৈ হৈছে তেন্তে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক অহা ভিডিঅ'ত ভালদৰে বুজাই দিম। আহকচোন এইবাৰ আমি এটি সাঁথৰ চাওঁ। সাঁথৰটো হৈছে, ৰাতিপুৱাই আহি সকলোকে দিওঁ সুখ আৰু দুখৰ প্ৰসাদ ভাগি। কওকচোন মই কোন? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে বাতৰি কাকত। হয় বন্ধুসকল, বাতৰি কাকতে কেতিয়াবা আমালৈ ভাল খবৰো আনে আৰু কেতিয়াবা বেয়া খবৰো আনে। আহকচোন এইবাৰ আমি অন্য এটি প্ৰশ্ন চাওঁ। প্ৰশ্নটো হৈছে, শৰীৰৰ কোনটো অংগ জন্মৰ পাছত আহে আৰু মৃত্যুৰ আগত গুচি যায়? বন্ধুসকল, আপোনালোকে ভালদৰে ভাবি লৈ ইয়াৰ উত্তৰটো কমেণ্ট কৰক আৰু আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে দাঁত। হয় বন্ধুসকল, দাঁত জন্মৰ পাছত আহে আৰু মৃত্যুৰ আগত গুচি যায়। আৰু এতিয়া আমি অন্য এটি সাঁথৰ চাওঁ আহক। সাঁথৰটো হৈছে, কি বস্তু পানীত নিতিতে? বন্ধুসকল, আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। উত্তৰটো ভাবি লৈ কমেণ্ট কৰক। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে প্ৰতিবিম্ব বা ছাঁটো। বন্ধুসকল, 5 নম্বৰ তথা অন্তিম প্ৰশ্ন আপোনালোকৰ আগত। প্ৰশ্নটো হৈছে, এজনী বিধৱা মহিলাৰ ভনীয়েকক মহিলাগৰাকীৰ গিৰিয়েকে বিয়া পাতিব পাৰিবনে? বন্ধুসকল, ভালদৰে ভাবি লৈ আপোনাৰ উত্তৰটো কমেণ্ট কৰক। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে নোৱাৰে, কাৰণ মহিলাগৰাকী হৈছে বিধৱা, অৰ্থাৎ তেওঁৰ গিৰিয়েকৰ মৃত্যু ঘটিছে আৰু সেই মৃত্যু হোৱা গিৰিয়েকে তেওঁৰ ভনীয়েকক বিয়া পাতিব নোৱাৰে। যোৱা ভিডিঅ'ৰ বিশেষ প্ৰশ্নত মই আপোনালোকক এই প্ৰশ্নটো দিছিলোঁ আৰু ইয়াৰ উত্তৰটো হৈছে থাকে। আৰু যিসকল বন্ধু বান্ধৱীয়ে এই প্ৰশ্নটো শুদ্ধকৈ উত্তৰ দিছিল তাৰে ভিতৰত কেইজনমানৰ নাম মই উল্লেখ কৰিব বিচাৰিছোঁ। আৰু সেইকেইজন হৈছে জয় শইকীয়া, সতীন্দ্ৰ নাথ, দুলেন দাস, আছামিজ জিকে আৰু কংকনা বৈনিয়া। তেওঁলোকৰ লগতে সকলোটিকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এতিয়া আজিৰ বিশেষ প্ৰশ্নটো চাওঁ আহক। প্ৰশ্নটো আপোনালোকে মোবাইলৰ স্ক্ৰীণত নিশ্চয় দেখিবলৈ পাইছে। ইয়াত আপোনালোকে এৰ মান উলিয়াব লাগে। এই এৰ ঠাইত কি সংখ্যা বহালে এই সমাধানটো শুদ্ধ হ'ব, আপোনালোকে সেইটো উলিয়াব লাগে। কি সংখ্যা বহিব আপোনালোকে ভালদৰে ভাবি লৈ কমেণ্ট কৰিব। যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম অহা ভিডিঅ'ত উল্লেখ কৰা হ'ব। গতিকে আজিলৈ মোক অনুমতি দিয়ক। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈকে নমস্কাৰ। জয় আই অসম।